ফ্ৰেণ্ডছ গুড মৰ্নিং সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি মোৰ ভ্লগটো আৰম্ভ কৰিছোঁ আপোনালোকক সংগীতাৰ পৰিয়ালৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ এয়া আজি নৱবৰ্ষৰ 1 তাৰিখ জানুৱাৰী আৰু আমি যাব ওলাইছোঁ মানে ঘৰৰ পৰা ওলাম এতিয়া ৰেডি হৈছোঁ কিন্তু ক'ত যাম সঠিককৈ নাজানো গৈ থাকোঁ বাৰু তাৰপিছত যেতিয়া আমি গৈ পাম জেগাটো তাৰ পৰা আপোনালোকক কিছু মই দেখুৱাম কিমানখিনি পাৰোঁ বাৰু আৰু আমাৰ দিনটো কেনেকৈ গ'ল কি গ'ল এইখিনি আপোনালোকক দেখুৱাম ফ্ৰেণ্ডছ আমি চানডুবি যোৱা ৰাস্তাটোৱে সোমাই দিলোঁ মানে মিৰ্জাৰ মাজেৰে সোমাই দি ৰ'ব আপোনালোকক দেখুৱাম কেনেকুৱা জামত ফচি গ'লোঁ দেখিছেনে নে আমি আগুৱাই যাব পাৰিছোঁ এয়া এনেকৈ বহুত দূৰলৈ আকৌ এয়া এখন আমাৰ গাড়ীখন আৰু এয়া পিছফালে নে আগুৱাব পাৰিছোঁ নে পিছুৱাব পাৰিছোঁ বহুত ডাঙৰ সমস্যাত ফচি গ'লোঁ এতিয়া গৈ পোৱালে চাগে ঘৰলৈ উভতিবই হ'ব তথাপিতো চাওঁ বাৰু ধৈৰ্য ধৰি বহি আছোঁ আৰু গাড়ীৰ ভিতৰত গাড়ীখন বাৰু ষ্টাৰ্ট দিলে আগৰখিনি গ'ল আৰু গৈ চাওঁ দিয়ক অকণমান কিমানখিনি যাব পাৰোঁ এনেকৈ গৈ আজি মানে চানডুবিৰ মেলা আৰম্ভ হয়তো 1 তাৰিখৰ পৰা কিমান দিন চলে চানডুবিৰ মেলা 1 তাৰিখৰ পৰা 5 তাৰিখলৈ চানডুবি মেলা চলে আৰু এয়া মেলাৰ কাৰণে ইমান ভিৰ আজি প্ৰথম আমি কিন্তু আজি মেলালৈ নাযাওঁ মেলাত গ'লেও তাৰমানে কি অকল মানুহ আৰু মানুহ তেনেকুৱা বেবি ক'ত যাম আমি কৈ দিয়া ভাবিলোঁ পাত হালধীয়াখনলৈ যাওঁ এয়া পাত হালধীয়া পাম আৰু ৰঙা ৰঙা ঘৰকেইটা যে এইকেইটাই এতিয়া কোনোবা এজনে এখেতৰ বন্ধুৱে ক'লে যে ইয়াত গ'লে আগতে বুকিং ল'ব লাগে কিন্তু আমি আগতে বুকিং কৰা হোৱা নাই একদম আহি পালোঁ যেতিয়া গৈ চাওঁ ওচৰলৈ আমি পাত হালধীয়া আহি পালোঁ কিন্তু ল'ৰাজনে ক'লে যে বুকিং নহ'লে সোমাবলৈ নিদিয়ে এইটো আমি আগতে গম পোৱা নাছিলোঁ চাওঁ ৰ'বচোন কি কৰোঁ যেনে আমি আমাক পাত হালধীয়াত সোমাবলৈ নিদিলে আগতে বুকিং লোৱা নহ'ল এতিয়া মানে অনাই বনাই ঘূৰি আছোঁ আৰু ক'ত যাওঁ কি কৰোঁ দুপৰীয়া হ'ল খোৱা টাইমো হ'ল দেখিছেনে ভিউটো এইটো এটা কি দেখুৱাইছে এইটো পিকনিক স্পট এইবিলাক ভিউ ইমান ধুনীয়া ধুনীয়া জেগা কিন্তু খোৱাৰ সুবিধাটোতো তাৰ লগত থাকিব লাগিব এয়া ভিউ দেখিছেনে ফ্ৰেণ্ডছ ইমান ধুনীয়া আমি লাষ্ট আৰু মানে কি ডিচিশ্যন ল'লোঁ আমি চানডুবি যোৱাটোৱে হ'ল প্ৰথমতে ভাবিছিলোঁ চানডুবি নাযাওঁ কিন্তু এতিয়া উপায় নাই আৰু চানডুবিৰ ওচৰ পালোঁ যেতিয়া চানডুবিলৈ যাওঁগৈ মেলাও চলি আছে এনেও এদিন আহিলোঁ হৈ চাগে মেলাৰ দিনকেইটাতে চানডুবিলৈ অহা মানুহৰ ফটো পুৰা জুম পাতি ফটো উঠিছে আৰু এইবিলাক গাড়ীবিলাক কিনাৰে কিনাৰে ৰখাই থৈ দিছে সঁচাকৈ দে খুব ভাল লগা দৃশ্য এই চাহপাতৰ সেউজীয়া পৰিৱেশ ইমানেই ধুনীয়া ইমানেই মনোমোহা মানুহে চাগে গৈ চানডুবি পোৱা নাই আৰু এয়া ফ্ৰেণ্ডছ আমি নুমিলোঁ এতিয়া চানডুবিলৈ গৈ পোৱা নাই জেগালৈ গৈ পোৱা নাই কিন্তু কিবা এটা খাই লওঁ বিৰাট ভোক লাগিছে ৰাতিপুৱাতে ওলাই আহিছিলোঁ ৰাতিপুৱা কিবা অকণমান খাই আহিছিলোঁ ঘৰত কিন্তু আৰু খোৱা নাই এতিয়া ভোক লাগিছে ভাবিছোঁ এইখনতে খাই লওঁ চাওঁ বাৰু কি পায় ভিতৰত গৈ দেখিছেনে চানডুবিত এসাঁজ চাই লওঁ কি পায় ইয়াতে চাহ ভাত মাংস মাছ পৰঠা চাওমিন চব পায় প্ৰাকৃতিক পৰিৱেশ কিবা এটা ভাল লাগে আৰু ইমান মানুহ হৈছে নহয় ইমান জাম পালোঁ ওপৰত এইটো আমি খাব অহা হোটেলখনৰ এইটো ওপৰত এটা চাংঘৰ আপুনি তাত গৈও এই জখলাডালেৰে উঠি গৈ খাব পাৰে কিন্তু আমি তালৈকে নাযাওঁ দিয়কচোন বাচ্ছা চাচ্ছা আছে আমি বাৰু এই ডাইনিঙতে বহি খামগৈ দেখিছেনে ফ্ৰেণ্ডছ আমাৰ মানে ভাত দিছে দাইল দিছে তাৰপিছত কচু ভাজি আলু পিটিকা এইটো ভাজি পৰ্ক ড্ৰাই ফ্ৰাই পৰ্ক কাৰী তাৰপিছত মই চিকেন আনিব দিছোঁ মই খাম চিকেন এয়া আৰু পুৰা কিন্তু চাউলটো অকণমান ডাঙৰ বেলেগ চব ঠিকে আছে কেনেকুৱা পাইছা খাই লাডু কি ভাল পাইছা কি কৰিছা পাৰিছা কোনে শিকাইছে পাৰিবা বা কি গিয়াৰ চিয়াৰো লাৰিছা দেখোন হা কি কথা ক'লা এইটো আকৌ ব্ৰেক ধৰিয়ে লগ পাইছানে নাই ব্ৰেক লগ পোৱা নাই কি গাড়ী চলালা নহ'লে তুমি পাপাৰ গাড়ীয়ে চলালা দিয়াচোন ডাঙৰ হ'লা কাৰ গাড়ী চলাবা
গাড়ী লাইন আমি আজি গৈ পাম নে নাপাম নাজানো নে ইয়াতে ৰাতি পোহৰ কৰিব লাগে তাকো ভাবি পোৱা নাই দেই এই দেখিছে ইমান তেতিয়াৰ পৰা একে জামত আহি 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 পিনে ইমান দীঘলীয়া লাইন খপামান বাইক একদম আনকণ্ট্ৰল হৈ গৈছে দেই পুৰা মানুহ এই বাইকে ইমান মানুহ কিমান আছে আকৌ জেগাই জেগাই এৰি আহিছোঁ কাৰ বাইক তেনেকুৱা এই দেখিছেনে পুৰা একদম এই পিনে বাইক সেইবিলাক দেখিছে আকৌ তাত গৈ আছোঁ এই পিনে এইবোৰ কাৰ পুৰা আমিও কাৰখন পাৰ্কিং কৰোঁ বাৰু ইয়াতে কৰিব চাগে ঠিকে আছে পাৰ্কিং কৰি আপোনালোকক দেখুৱাই আছোঁ দেখিছেনে পুৰা থলুৱা বস্তুৰ দোকান চান্দুবিতে আহিলে আপুনি থলুৱা বস্তু লৈ ল'ব পাৰিব শুকান মাছ এইবিলাক আৰু চব আছে কেনেকুৱা লাগিছে চান্দুবি মেলা আহি গৈয়ে আছোঁ নহয় কেনেকুৱা লাগিলে ৰাস্তাৰ জাৰ্ণিটো কেনেকুৱা লাগিলে মনে কোৱা পুৰা বৰিং একদম দিনটো গাড়ীতে থাকিলোঁ দেই ৰাতিপুৱাৰ পৰা আহি পাইছোঁ বাৰু চাওঁগে ভিতৰত গৈ কি দেখোঁ গেটখন খুব ধুনীয়া বনাইছা পুৰা বাঁহেৰে আৰু অকণমান জুম কৰি দেখাই দিম দেখিছেনে গেটখন ইয়াতে লিখা আছে চান্দুবি ডেৰা গেটখন ধুনীয়া ইয়াতে আমি ফটো উঠি লওঁ দেই ইয়াতে আমি গেটখনতে দুখনমান ধুনীয়াকৈ ফটো উঠি ল'লোঁ আৰু আগবাঢ়িলোঁ এই ঘৰকেইটা দেখিছেনে ইমান ধুনীয়া বাঁহ বেতেৰে বনোৱা ঘৰ ইমান ধুনীয়াকৈ বনাইছে এইটো আৰু চাওঁ বাৰু আমি এবাৰ ভিতৰলৈ গৈ চাওঁ ৰ'ব কি আছে ফ্ৰেণ্ডছ দেখিছেনে মঞ্চখন চান্দুবিৰ যিখন মেইন মেলাৰ মঞ্চ সেইখন বিৰাটেই ধুনীয়া বনাইছে গোটেইখিনি তলৰ পৰা ওপৰলৈ মই দেখুৱাই দিছোঁ খুব ধুনীয়া চাই লওকচোন এবাৰ ইমান ধুনীয়া পুৰা বাঁহৰ চুঙা এইবোৰ বাঁহৰ চুঙাৰে কৰিছে ডেক'ৰেশ্যন তাৰপিছত এইটো মহৰ শিঙৰ পেপা টাইপ বনাই দিছে ধুনীয়া হৈছে আৰু বাঁহৰ মঞ্চখন বহুত বেছিয়ে ভাল লাগিছে গোটেইখিনিয়ে ভাল লাগিছে মঞ্চখন আকৌ বহুত বেছি ভাল লাগিছে মেইন মঞ্চখনৰ পৰা বাৰু আহিলোঁ আমাৰ ফটো উঠা হোৱা নাই দেই বেলেগবিলাকৰ ফটো উঠিয়ে আছে মই বাৰু আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাওঁ কি আছে ইয়াতে কি নাই চব বস্তু কিনাটো সম্ভৱ নহয় চাওঁ বাৰু কিছুমান সৰু সুৰা বস্তু ইয়াৰ পৰা লৈ যাব পাৰিলে ভাল লাগে ন আহিছোঁ যেতিয়া এইবিলাক দোকান হয় বহুত বেছি দোকান ওলাইছে আৰু গোটেই ট্ৰেডিশ্যনেল বস্তু থকা দোকান আমি ৰাস্তাত যিমান বহুত বেছি মানুহ পাইছিলোঁ ইয়াত সেই অনুপাতে মানুহৰ কম পাইছোঁ ভিৰ কাৰণ মানুহবিলাক ৰাস্তাতে ৰৈ গৈছে এতিয়ালৈ আহি পোৱা নাই তেনেকুৱা বস্তু কিছু ল'বলৈ বাৰু চেষ্টা কৰোঁ কিছু সৰু বস্তু আৰু কিন্তু ভাল লগা এইবিলাক বস্তু থাকিলে ভাল লাগে আৰু এইবিলাক দেখিছেনে পূজাৰ সামগ্ৰী থকা দোকান আপোনালোকৰ কিবা প্ৰয়োজন হ'লে এই মেলাৰ পৰা পূজাৰ সামগ্ৰী লৈ যাব পাৰে সুন্দৰকৈ ফুলৰ দোকান দাদা এইটো কিমান দাম 450 দামবিলাক বেছি দেখোন এইটো দেখিছেনে ফ্ৰেণ্ডছ চাংঘৰ বনাইছে ওপৰত চাওঁ ৰ'ব কি হ'ল দেখিছেনে আমি চান্দুবিৰ মেলালৈ আহিলোঁ যদিও চান্দুবিৰ বিল যিটো চান্দুবিৰ বিল সেই বিলটো আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰিলোঁ মেইন হৈছে চান্দুবিৰ বিল আৰু চান্দুবিৰ বিলৰ পাৰত যিখন মেলা হয় সেই মেলাখনে এতিয়া প্ৰত্যেক বছৰে 1 তাৰিখৰ পৰা 5 তাৰিখলৈ হয় ইংৰাজীৰ 1 জানুৱাৰীৰ পৰা আৰু এই বিলখনৰ কাৰণ হৈছে যে 1950 চনৰ যিটো ভূমিকম্প হৈছিলে সেই ভূমিকম্পৰ ফলত পাহাৰ ডুবি হৈছিলে এই বিলটো আৰু সেই পাহাৰ ডুবি হোৱা ভূমিকম্প কেনেকুৱা হ'ব লাগিব কেনেকুৱা ভয়ংকৰ হ'ব লাগিব এবাৰ ভাবক আৰু সেই ভূমিকম্পই পাহাৰ ডুবাই এই বিল বনাইছিলে এতিয়াও বহুত বেছি দ আৰু বাৰিষা হ'লেতো ইয়াৰে মানে বহুত ভয় লগা পৰিৱেশ এতিয়াতো খৰালি শুকাই গৈছে মানুহে নাং চলাই আছে আমিও নিশ্চয় চলালোঁ হয় কিন্তু এতিয়া আমি আহি পাওঁতে সন্ধিয়া হ'ল এতিয়া নাং চলাব পৰা পৰিৱেশ এটা নাই ঠাণ্ডা লাগিব ওচৰলৈ গৈ আপোনালোকক দেখাওঁ ৰ'ব অকণমান এইটো দেখিছেনে এইটো টাৱাৰ বনাই দিছে আপুনি ওপৰৰ পৰা গৈ ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে ধুনীয়াকৈ মানুহ গৈ আছে ওপৰৰ পৰা গৈ ইয়াৰ সৌন্দৰ্য উপভোগ কৰিছে যদি নাৱত উঠে এইটো হৈছে টিকেট কাউণ্টাৰ
আৰু ইয়াৰ পৰা আপুনি টিকেট লৈ লাইফ জেকেট লৈ নাৱত উঠিব পাৰে আৰু ধুনীয়াকৈ নাৱত উঠিছে ইয়াতে কিছু ৰুলছ আছে নিয়মাৱলী আছে আৰু এই নিয়মাৱলী মতে আপুনি তেতিয়াহে নাঙত উঠিব ফ্ৰেণ্ডছ দেখিছেনে চানডুবি বিলৰ সৌন্দৰ্য ইমান ধুনীয়া ইমান মনোমোহা প্ৰকাণ্ড বিল এখন বহুত ডাঙৰ ইপাৰ সিপাৰ মনিব নোৱাৰি দাদা টিকেট কিমান কয় এজনৰ 100 টকা নে এখন ডাঙৰ 100 টকা এজনৰ 100 টকা কয় আৰু লাইফ জেকেট দিয়া এজনৰ 100 টকা বহুত বেছি ন বহুত বেছি এই গছডাল দেখিছেনে কেনেকুৱা পুৰণি গছ ভাঙি চিঙি একেবাৰে অৱস্থা নাই আৰু একদম এইখিনিতে ভাঙিছে ভয়ে লাগে ওচৰলৈ যাব কিবা কাৰণত ওপৰখিনি ভাঙি পৰিলে ইমান ৰিক্সত আছে গছডাল অকণমান বাণিজ্য মেলাৰ ভিতৰলৈ যাওঁ ৰ'বচোন কিবা পালে লৈ লওঁ ইয়াৰ পৰাও আপুনি চানডুবিত আহিলে এটা বস্তু ভাল পাব যে ইয়াতে একদম বহুত বেছি চাউণ্ড টাউন এইবিলাক বজাই নাথাকে বাণিজ্য মেলাত সোমাই আহিছোঁ চাওক কোনো ধৰণৰ শব্দ ইয়াতে শুনিবলৈ নাপায় অকল মানুহৰ শব্দ মানুহৰ কথা বতৰা এনেকুৱাই আৰু কিন্তু বেলেগ বাণিজ্য মেলাত গ'লে আপুনি গান বাজানা এইবিলাকৰ ধুম ফ্ৰেণ্ডছ আমি মেলা চাই ঘৰলৈ উভতিলোঁ কিবা কিবি এইটো সেইটো মই সৰু সুৰা বস্তু ল'লোঁ আৰু এতিয়া ৰাতি হ'ল পূৰা এন্ধাৰ আৰু আহোঁতেও অকণমান জাম পালোঁ বাৰু নোপোৱা নহয় কিন্তু এতিয়া জামটো কমিছে আজিলৈ ইমানেই বাই বাই গুড নাইট